উড়াবে হিমতে মহা মন্ত্র গজরাই ইয়াকো লাগি পুরো তুলি তুলি মহারাই পদ্মরে নুখমে উবাখিত জলবায়ু আখে ফুললিত দুরহন্তে তাকো খুঙ্গি খুঙ্গি মহাবীর মোরে বিঘুলিত গজরাই পাখি তো গজে বেহি যাই ঘবে গে গয়া পাইলা সৰু বৰ এতিয়া আমাৰ মহান ভাগৱতে আমাক বুজাই আছে এই গা গজেন্দ্ৰ উপাখ্যান গাহেনো কেনেকৈ গজেন্দ্ৰক জলৰ মাজত ধৰিলে আৰু গজেন্দ্ৰনো গাহৰ বশৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কি ধৰণে ঈশ্বৰক স্তুতি কৰিছিলে এই কথাখিনি আজি মহান ভাগৱতত উল্লেখ আছে আৰু গংগা পাৰত পৰীক্ষিত ৰজাই গুৰুদেৱক আহ্বান কৰিলে গুৰুদেৱ সেইখন আমাক বুজাই দিয়কচোন কাৰণ গা গজেন্দ্ৰনো পূৰ্বজন্মত কোন আছিল এইখন কথা মোক বুজাই দিয়ক এই বুলি কোৱাত আজি সুখদেৱে পৰীক্ষিত ৰজাক বুজাই আছে আৰু পৰীক্ষিত ৰজাক আজি কি কাৰণত গংগা পাৰত ভাগৱত শুনাবলগীয়া হ'ল তাৰ এটা প্ৰমাণ ইয়াৰ আগমুহূৰ্তত যি সময়ত পৰীক্ষিত ৰজা বনৰ মাজত নৃত্য মাৰিব যায় সেই সময়ত দূৰৰ পৰা এটা কন্দনৰ লুৰ শুনিলে শুনাৰ কাৰণে পৰীক্ষিত ৰজাই দেখিলে এইখন পাঁচ পাণ্ডৱৰ ৰাজ্য ৰজা যুধিষ্ঠিৰ ৰাজ্য ইয়াত আৰু কষ্ট বা দুখ হ'ব নালাগিব এই বুলি তেওঁ যেতিয়া আগুৱাই যায় দেখেই কলিয়ে ধৰ্ম নামৰ গুৰু এটা আছিল তাৰ চাৰিখন ভৰিকেইখনৰ নাম হ'ল সত্য শৌচ ক্ষমা দয়া এই চাৰিখন ভৰি টঙনিয়াই টঙনিয়াই তিনিখন ভাগিলে মাত্ৰ এখন ভৰি বাচি আছে তেতিয়া পৰীক্ষিত ৰজাই দেখিলে ইয়াক যদি এই সময়তে মই কাটি নিষ্পত্তি কৰা নাযায় তেনেহ'লে নিশ্চয় এইখন ভৰিও ভাগিব সেই বুলি পৰীক্ষিত ৰজাই আজি দুৰ্বল পাত ভাগিলে লোৱাৰ লগে লগে পতিয়ে কৈছে আটক মহাৰাজ কাটিলে মই মৰিম কিন্তু মোৰ গাত এটা মহৎ গুণ আছে লগে লগে পৰীক্ষিত ৰজাই
তেতিয়া কলি সুধিলে তোমাৰ গাত এটা মহৎ গুণ আছে, কি মহৎ গুণে? তেতিয়া কলিয়ে কৈছে মোৰ গাত এটা মহৎ গুণ আছে, তাৰমানে এইটো মূল গুণ। যিসকলে নাম ভাগৱত একো নিষ্ঠাভাৱে লাজ হয় ঘৃণা ত্যাগ দি এই মহান ভাগৱত শুনিব, সেইসকলৰ পোনে পোনে বৈকুণ্ঠ ক্ৰিয়া বা আত্মাক গতি দিয়াৰ ক্ষমতা কমবোৰ আছে। এইটোৱে হ'ল মোৰ মহৎ গুণ। এতিয়া লগে লগে পৰীক্ষী ৰজাই দেখিলে যেতিয়া এইটো মহৎ গুণ আছে, এই সময়ত যদি কলিত কাটি পেলোৱা হয় আমাৰ লোকসকলৰ লছ আহিব। তৰোৱাল পাত সোমোৱাই থৈ কেইটামান জেগাত স্থান দিব। কি কি জেগাত স্থান দিলে? কলিক মদত দিলে, জোৱা খেলত দিলে, দেউতাৰাইত দিলে, সীমাত দিলে, সোণত দিলে, এনেধৰণৰ কেইটামান জেগা দিলে। গতিকে এতিয়া আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত, সকলোৱে ভাবি লওক মদ খোৱাটো ভুল, মদ খাব নাপায়। কাৰণ মদত কলি আছে, জোৱা খেল খেলিব নাপায়, তাত কলি আছে। দেউতাৰাইৰ প্ৰতি বেয়া নজৰ দিব নাপায়, তাত কলি আছে। সোণত আপুনি আকৰ্ষণ চকুৰে চাব নাপায়, তাত কলি আছে। আৰু সীমাত কোনোদিনে বেয়া কাম নকৰিব। সীমা বুলি কওঁতেই অকল মাটি সীমাই সীমা নহয়, কথা কোৱাৰ সীমা, ফুৰা চকাৰ সীমা, মান সন্মান কৰাৰ সীমা, হয়নে? উৰা পিন্ধাৰ সীমা। আজিকালি যুৱক যুৱতী কিছুমান লোকসকলৰ উৰা পিন্ধাৰ সীমা চেৰাই গৈছে, কিন্তু মনত ৰাখিব সীমা চেৰাই গ'লে আপোনালোকক কলিয়ে পাব। মদ খোৱা যদি কোনোবা ল'ৰা ছোৱালী অভ্যাস কৰি তাক কলিয়ে পাব। গতিকে সাৱধান হওক। এইবোৰত যাতে আপোনাসকলে বিৰত থাকিলে পিতৃ মাতৃ মান ইজত গৌৰৱ জীয়াই ৰখা আপোনালোকে সুবিধা পাব। পিতা স্বৰ্গ পিতা ধৰ্ম পিতা ঈশ্বৰ অংশক জননী জন্মভূমি স্বৰ্গাদপি কৰি অতি কৃষ্ণকান্ত সন্দিকৈ বাণী গ্ৰন্থত লিখিছে, আকাশ ওখ, আকাশতকৈ নিজৰ জন্মদাতা পিতৃ আৰু ওখ। মনত ৰাখিব। আৰু এই পৃথিৱীখনৰ সদায় কোৰ কটাৰী মাৰি থাকিলেও পৃথিৱীখনে দুখ যান্ত্ৰণা ভুগি আছে, সত্য কৰি আছে। তাতোকৈ সত্য বুলি কোন? জননী জন্মভূমি স্বৰ্গাদপি কৰি অতি তলত লিখিছে নিজৰ জন্মদাতা মাতৃ, জন্মদাতা পিতৃ মাতৃ বাক্য বচন অৱহেলা কৰি যিসকল পুত্ৰ পুত্ৰীয়ে অবাধ্য হয়, সেইসকলে এইখন পৃথিৱীত কোনোদিনে শান্তি পাম বুলি আশা কৰিব দিয়াই নাই। কৃষ্ণকান্ত সন্দিকৈ বাণী গ্ৰন্থত এইবোৰ লিখিত আছে। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলক ভাগৱতৰ জৰিয়তে আমি অধমে অনুৰোধ কৰিছোঁ, আপোনালোকে কাৰোবাৰ যদি কোনোবাই কেইবা মদ পানী খাই দিলে তাকো ত্যাগ দিয়ক। কোনোবাই যদি ভুলত জোৱা খেল খেলিছিলে তাক ত্যাগ দিয়ক। কাকো হিংসা নকৰিব, কাকো অন্যায় নকৰিব, কাকো অপদস্থ নকৰিব। সকলোৱে মান ইজত জীয়াই ৰখাৰ পৰম কৰ্তব্য। এইটোৱে হ'ল সত্য শৌচ ক্ষমা দয়া, এই হ'ল ধৰ্ম। গতিকে ধৰ্ম য'ত, সত্য ত'ত, সত্য য'ত, ধৰ্ম ত'ত। বুজিলে? নামিল
যে দেখুৱালে এই গজেন্দ্ৰ তাৰমানে হাতীটো আজি বংশ বৃদ্ধি হৈ হাজাৰ হাজাৰ হাতী হ'ল। এইসকলে বনত চৰি তেওঁলোকৰ গৰম লাগে। আজি সৰু গড়ত যায় তেওঁলোকে স্নান কৰিবলৈ, কিন্তু সেই সৰু গড়তে আগত গন্ধৰ্ব নামে এজন গন্ধৰ্ব সেনাপতি আছিল। তাৰ আগমুহূৰ্তত কেৱল ঋষি আহি যেতিয়া সৰু গড়ত স্নান কৰি থাকে, গন্ধৰ্বটোৱে দূৰৰ পৰা দেখিলে ইয়াক এটা আজি ভাও দেখুওৱা হওক। কি ভাও? তেওঁ অলপ দূৰত ডুব মাৰি গৈ দেৱৰ ঋষিৰ ভৰিত ধৰি তেওঁক টানি লৈ গুচিব। টানি লৈ যোৱাৰ লগে লগে পানী তুলি নাকে মুখে যেতিয়া ঋষিৰ সোমাল, তাৰপাছত এৰি দিয়াৰ লগে লগে ঋষিয়ে এই গন্ধৰ্ব সেনাপতিটোক দেখি ক্ৰোধান্বিত হ'ল। তুমি জলৰ মাজত যেতিয়া মোক কাহে ধৰা নিচিনা ধৰিলা, তেনেহ'লে তোমাক মই আজি অভিশাপ দিলোঁ, তুমি এই সৰু গড়তে গা হৈ পৰি থকা। আজি হাজাৰ হাজাৰ বছৰৰ পৰা তেওঁ গা হৈ সৰু গড়ত পৰি আছে। আকৌ আপোনাৰসকলে পাইছে ইন্দ্ৰদণ্ড ৰজা এইখন পৃথিৱীতে হাজাৰ হাজাৰ বছৰ ৰাজত্ব কৰি পুত্ৰ পুত্ৰীৰ দৰে প্ৰজাসকলক পালন কৰি তেওঁ জগন্নাথ মন্দিৰ বনাই আজিলৈ আমাক কৌটি কৌটি লোকসকলক বহু ভগৱন্তৰ জগন্নাথ দৰ্শনৰ সুবিধা কাটি থৈ গ'ল। কিন্তু অকণমান ভুলৰ কাৰণে আজি তেওঁ হাতীৰ জন্ম পাবলগীয়া হ'ল। সেইটোকে আমাক কৈছে, সেই নৰসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, আপোনালোকে যিবোৰ কৰ্ম কৰে তাক সদায় ভাবি চিন্তি কৰিব। যিবোৰ কৰ্ম কৰিলে ভৱিষ্যতে আমাৰ বেয়া দুৰ্গতি হয় তাক আমি পৰিত্যাগ কৰিব লাগিব। যিবোৰ কৰ্ম কৰিলে তহে মোক ভাল পায়, তহে মোক সন্মান কৰে, তহে মোক মৰম চেনেহ আদৰ কৰিব, এইবোৰ কৰ্ম আমি কৰি যোৱাটো আমাৰ পৰম কৰ্তব্য। গতিকে এতিয়া আপোনাৰসকলে দেশত আমি গা আৰু গজেন্দ্ৰৰ যুদ্ধ হ'ম। আৰু এটা আমাক কৈছে, এই নৰসকল পঞ্চতি বিংশতি তত্ত্ব পুনৰ্জন্ম নোজানো আমি সীমা, নৱদায় ঘূৰি জীৱ আছে ঘূৰি বুজিবা তাৰ মহিমা। আমাৰ প্ৰত্যেকৰে নখন দৰ্জা আছে। কোনোবাখন দৰ্জাই ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে বিচাৰি আছে, কোনোবাখন দৰ্জাই সাধু সংগ বিচাৰি আছে, কোনোবাখন দৰ্জাই তীৰ্থ ভ্ৰমণ কৰিব বিচাৰি আছে। কিন্তু তাৰে এখন দৰ্জাই আমাক 9 কোটি 9 কুণ্ডত নিবৰ কাৰণে বিচাৰি আছে। সাৱধান তাই এটা প্ৰমাণ, যেনে ভৰত ৰজা আমাৰ এই পৃথিৱীখন বা এই ভাৰতখনৰ নাম আগত কি আছিল? বৃহস্পতি ৰাজ্য আছিল। যেতিয়া ভৰত ৰজাই হাজাৰ হাজাৰ বছৰ ৰাজত্ব কৰি পুত্ৰ পুত্ৰীৰ দৰে প্ৰজাসকলক মৰম চেনেহ আদৰৰ সৈতে চলাই গ'ল, তেতিয়া জন্মাই সন্তুষ্ট পাই ভৰত ৰজাৰ নামত নামাকৰণ কৰি এইখন ভাৰত মানে নামটো কৰা হৈ গ'ল। হয়নে? আজি সেই এজন ৰজাও অলপ ভুলৰ কাৰণে শেষত মৃগ পশু জন্ম লৈ ঘাঁহ বন খাই ফুৰিবলগীয়া হ'ল। আৰু এটা উদাহৰণ, নগ্নজিৎ ৰজা হাজাৰ হাজাৰ বছৰ এইখন পৃথিৱীতে ৰাজত্ব কৰি তেওঁ বৰ সুখেৰে সৈতে ৰাজ্য পালন কৰিলে। শেষত অকণমান ভুলৰ কাৰণে শগুনৰ পেটত জন্ম লৈ মৰাশ খাই ফুৰিবলগীয়া হ'ল। আৰু নুহ ৰজাই এইখন পৃথিৱীতে হাজাৰ হাজাৰ বছৰ ৰাজত্ব কৰি মহান সুনাম অৰ্জন কৰিলে, কিন্তু অকণমান ভুলৰ কাৰণে হাজাৰ হাজাৰ বছৰ সৰু ঘৰত অজগৰ হৈ পৰি থাকিবলগীয়া হ'ল। গতিকে আমাক কৈছে, এই নৰসকল সাৱধান হৈ যদি আপোনাৰসকলে প্ৰত্যেকে চলে, নিশ্চয় ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, পৰধৰ্ম পৰিত্যাজ্য পৰধৰ্ম ভয়াৱহ, নৰ ধৰ্ম আমি ভকতি কৰিব জানিব লাগিব। ভকতি কৰিলেহে আমি গতি পাম বা আমাৰ জীৱসমূহক মুক্তি দিয়াৰ সুবিধাটো পাম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ আপোনাৰ ৰসুৰে তুলি পানী লাখে লাখে ঢালে মহামানী
বালক পুত্ৰটো কৰি অৱতাৰ যাই নেহেয়াতি হয় হুয়া কৃষ্ণৰ মায়াতো কৃপণ ভাবক পাই ভাৰ জাপু যেন কিরা করে জলে রাখি এহি মতে কিরা করিয়া আশাটো মহাদুখে আখি লাগ পাইল তাক গজরা যে নেদেখিল বিষ্ণুর মায়ার বল দেখাবি আমাৰ মহান ভাগৱতে দেখুৱাই গৈছে আইতা পুত্ৰ এই গজৰাজৰ অনেক আছে কিন্তু আজি যজ্ঞ কৰ্মে আহি তেওঁ জলৰ মাজত নামি আৰু য'ত সৰু গা কৰি আছে ত'তেই নামি আজি সেইকাৰণে আমাক মহান ভাগৱতে কৈছে যজ্ঞ লিখন নদায় খণ্ডন তাৰ শক্তি আছে তাক কৰিলে মোচন সেই লোকসকল দ্ৰব্য ভাগ্য বাসনা এইবোৰ আদায় হয় আমাৰ কৰ্মৰ ওপৰত হয় আমি যেতিয়া কৰ্মবোৰ ভাল কৰিম তাৰ পৰা ভাল দ্ৰব্য ভাল বাসনা ভাল বিধি আমাৰ তৈয়াৰ হ'ব আৰু কৰ্মবোৰ যেতিয়া আমি বেয়া কৰি যাম তাৰ পৰা কোনো দিনে আমাৰ ভাল ভাগ্য নহয় আমি দুখ আপদত কৰিলে সদায় ভাগ্য কিন্তু তাৰ আগমুহূৰ্তত যদি আমি কৰ্মবোৰ বেয়া কৰি যাওঁ নিশ্চয় আমাৰ ভাগ্যত দুখ আহিব সেইকাৰণে যেনেকৈ আমাৰ দেখুৱাইছে কৰ্ম আজি কৰিখি ৰজা তৰুণ কালতে কিয় মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেওঁ কৰ্ম কৰিলে সেইকাৰণে কৰিখি ৰজাই শেষত কান্দিছিলে এয়া অকৰ্ম কৰিলো মই মোক পাই কালে অধিকাৰণে মৰণ মোৰ মিলিল তিনিবাৰ গাখি ৰজাই নপায় সমী ধান মহাসূৰ্যে পৰিচিত অগত্যে ঘনে ঘন দণ্ড কুমণ্ডলো আনি ভাঙিয়া পেলাইলা ধুতি বস্ত্ৰ কৰিব চিঙিয়া পেলাইলা একৰ গোটৰ মৰা সৰ্প কাষতে আছিলা ধনু গুণে আনি ৰজাই গলে মেলাই দিলা ইমত কুকৰ্ম কৰি ৰজা গৈলা ঘৰে সেইদিনা একেমনি পিতৃৰ ওচৰে পিতৃৰ দুৰ্গতি দেখি পুত্ৰ গুৰুত্বৰ অনেকৰ গতিয়ামণি বুলিলা বিশ্বৰ এই পিতৃৰ দুৰ্গতিটো দেখি আজি তেওঁৰ পুত্ৰ কিন্দ্ৰী মুনিয়ে অভিশাপ দিলে
কাৰণ যোনেই নহওক মই এটা তোমাক অনুধাৰ দিয়া হ'ল মোৰ পিতৃক এই দুৰ্গতিটো যোনে কৰি থৈ গ'ল তেওঁ 7 দিনৰ ভিতৰত 10খন লাগে দংশন কৰক এতে কথা পদলে গিৰি মৰা সৰ্প চিঙিলি কৰিব খন এতে কুকৰ্ম কৰি পথাৰে যাই মৰি দেখোঁ ৰাখে পুনৰজন স্বৰ্গ মধ্য পাতালত তোক কোনেও ৰাখিব নোৱাৰি সেই সময়ত পৰীক্ষিত ৰজাই যেতিয়া ভূমিত পৰি কান্দি আছিল তেতিয়া 60,000 মুনিয়ে তেওঁলোক কাপি সান্তনা দিছিল আৰু কোনোবাই কৈছিলে জাত যজ্ঞ কৰক তোমাৰ এই খাপ নাশ হ'ব কোনোবাই কৈছিল তীৰ্থ ভ্ৰমণ কৰক কোনোবাই কৈছিল দান দক্ষিণা কৰক এতিয়া পৰীক্ষিত ৰজাই কৈছে গুৰুসকল আপোনালোকে আটাই যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে সেইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী হোৱা নাই গতিকে মই প্ৰশ্ন দুটা দিওঁ ইয়াৰ উত্তৰ আপোনাসকলে মোক দিয়ক কি প্ৰথম উত্তৰ প্ৰশ্নটো হ'ল মোক সাপে খাব মই সাপডাল নেদেখিব লাগিব এই প্ৰশ্ন উত্তৰ 2 নম্বৰ সাপে খোৱা বিষতে মোৰ প্ৰাণ যাওক মৃত্যু হওক তাত মোৰ আপত্তি নাই কিন্তু সাপৰ বিষৰ যন্ত্ৰণাটো মই পাব নালাগিব এই দুটা প্ৰশ্নৰ উত্তৰটো দিয়ক কিন্তু 60,000 মুনিয়ে এই দুটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিব এনে দেখি পৰীক্ষিত কান্দি লাগিলা কতোখনে ব্যাসমুনি আঁকি আনি দিলা ইয়াকে বোলে শুনা ৰজা আমাৰ অৱচন গংগা তীৰে ভাগৱত কৰি শ্ৰৱণ এই প্ৰশ্ন দুটাৰ উত্তৰ মই দিম ব্যাসমুনিয়ে কৈছে তুমি 6 ৰাতি 7 দিন গংগা পাৰ ভাগৱত শুনা তেনেহ'লে সাপে খাব সাপডাল নেদেখিবা আৰু বিষৰ যন্ত্ৰণাত তাৰমানে মৃত্যু হ'ব বিষৰ যন্ত্ৰণা নাপাবা তুমি ভাগৱত শুনা এই হ'ল মহান ভাগৱত এই মহান ভাগৱতৰ ধৰ্মৰ কথা আজি সুখদেৱে গংগা পাৰ পৰীক্ষিত ৰজাক কৈ আছে আৰু এই মহান ভাগৱতখন 7 দিন শুনি পৰীক্ষিত ৰজাই বৈকুণ্ঠত জবাব মানে পুংখাবুদ্ধ কৰিলে আত্মাক ঘটি দিব পাৰিলে সেইটোকে আমাৰ বুজাইছে এই লোকসকল পৰীক্ষিত ৰজাও মানুহ আমিও মানুহ পৰীক্ষিতে যদি এখন ভাগৱত বৈকুণ্ঠত যোৱা ক্ষমতাটো পায় আমি নোপোৱাৰ কোনো অৰ্থ নাই কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব পৰীক্ষিতে মনাৰ নিচিনা মানিব লাগিব আৰু লগতে মহান ভাগৱত শুনিবলগীয়া হ'লে বা মানিবলগীয়া হ'লে আমি হৃদয়ত ধৰ্ম অৰ্থ মুখ্য কাম পাবলগীয়া হ'লে সত্য সভা দ্বাৰা আমি হৃদয়ত জীয়াই ৰাখিব লাগিব হয়নে সেইকাৰণে আমাক কৈছে 4 গুৰু 3 শৰণ তেওঁ আমাৰ জন্ম নিবাৰণ আমাৰ গুৰু অনাদি গুৰু মানে ভগৱন্ত আদি গুৰু মানে পিতৃ মাতৃ আৰু শিক্ষাগুৰুৱে হ'ল শিক্ষক শিক্ষয়িত্ৰীসকল আৰু পথ প্ৰদৰ্শক গুৰু হ'ল শিক্ষাগুৰু এই 4 মত মানি আমি যদি 3 শৰণ ল'ব জানো তেনেহ'লে নিশ্চয় আমি আটায়ে গৃহকালে পৰকালে শান্তি পাই আত্মাক গতি দিয়াৰ সুবিধা পাম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গুৰু অকস্মাৎ দুখ পাই উদাৰি উঠিলা গাহ মহাবলী আজুৰি ধৰিলা
চিরত আনন্ত গজে মহাবলবন্ত গাহে টানি নেই জলে। এতিয়া আমাক মহান ভাগৱতে দেখুৱালে যেতিয়া পানীৰ তলত গাহে গজেন্দ্ৰ হাতীক ধৰিলে আৰু গজেন্দ্ৰ হাতীয়ে প্ৰথম ধৰাৰ লগে লগে ভাবিছিল এটা আজোৰ মাৰি মই ইয়াৰ পৰা সুৰক্ষি যাম, কিন্তু তেওঁ তেনেকুৱা 10টা আজোৰ মাৰিও গাহৰ মুখৰ পৰা তেওঁ উদ্ধাৰ নাপায়। যেতিয়া চিঞৰ ল'লে তেওঁৰ প্ৰতি বংশ হাজাৰ হাজাৰ দন্তাল হাতীয়ে আহি তেওঁ ধৰি বল দিলে, কিন্তু গাহটো কিমান ডাঙৰ আৰু হাজাৰ হাজাৰ হাতীৰ বল কিমান, কিন্তু তথাপি আজি হাতীটোক বা গজেন্দ্ৰক উঠাব নোৱাৰে। সেইটোকে আমাক দেখুৱাইছে দ্ৰব্যৰ নিবন্ধ প্ৰভু নজাৰি সন্ধন আৰু শক্তি আছে তাক কৰিবে মোচন। এতিয়া সেইটো আমাক মহান ভাগৱতে 4 প্ৰকাৰে বুজাই গৈ আছে। এটা হ'ল বিশ্বত আৰু এটা হ'ল আমাৰ বেমাৰত বুজাইছে আৰু 3 নম্বৰ ভাগে আমাৰ ভাইজা পুত্ৰ সংসাৰখনৰ মাজত বুজাই আছে আৰু এটা ভাগে আমাৰ বুজাই আছে আমাৰ আয়ুটো যে সূৰ্যৰ লগত সদায় হৰণ হৈ আছে তাক আমি ভোগ কৰিব পাৰোঁ, হয়নে? আমাৰ নিজৰ দেহত যিটো মন ইন্দ্ৰিয় গৰ্গ ৰিপু ধাতু সকলোৰে ঘূৰিয়াল মন, এই মনটোৱে হ'ল আমাৰ হাতী আৰু আমাৰ যিটো আশাক লৈ কেৱল ধন ধান পুত্ৰ ভাৰদান এনেকৈ আমি শান্তি দিম বুলি আশাত আমি দিনে ৰাতিয়ে ঘূৰি আছোঁ, এইটোৱে হ'ল গা। আমি গা গজেন্দ্ৰই সদায় আমাৰ দেহত ঘূৰি আছে, যুদ্ধ হৈ আছে। আৰু শেষ কালত আমাক দেখুৱালে যেনেকৈ আমি শেষ বিচনা কৰি ভূত ভৱিষ্যত বৰ্তমান। ভূত মানে আমাৰ যোৱা দিনকেইটা ভূত গুচি গ'ল, আকৌ বৰ্তমান এতিয়া আমি যি চলি আছোঁ এয়া হ'ল বৰ্তমান আৰু ভৱিষ্যত। আমি আটাই জানি লোৱা উচিত শেষ বিচনা এখনত পৰি এগিলাচ বা এটুকুৰা পানীৰ কাৰণে আমি কাৰোবাৰ কৰিব লাগিব, এনে দিন এটা আমাৰ আহিব। সেই সময়ত মোৰ ভাইজা পুত্ৰ আটাইবোৰে যদিও ধৰি টানে কিন্তু মোক ৰাখিব পৰা ক্ষমতা কাৰোৰে নাই। যোনদিনা যাক ধৰিব কালে তাক ৰাখিব কি উল্টা ভালে, সেইকাৰণে জাকৰ বচনত কৈছে যাৰ দিন কৰিব খালত লাও কোমোৰা নুঠে চালত, টানি ধৰি ওলাই দিবা চালত গোট নধৰে ডালত, হয়নে? যোনদিনা আমাক এই গাহে ধৰিব কালে ধৰিব সেইদিনা আপুনি ভেলোত লৈ যাওক, দিল্লীত লৈ যাওক, পাটনাত লৈ যাওক, আমাৰ কাম নাই, হয়নে? সেইকাৰণে আমাক কৈছে সেই নৰসকল, এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে অহিংসা হওক। অহিংসা পৰম ধৰ্মৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে আমাক বুজাই গৈ আছে। গতিকে আমি সত্য শৌচ সমাদৰে জীয়াই ৰাখিব লাগিব। এই পৃথিৱীখনত মই কেৱল শান্তিত বাস কৰি থাকিলেই নহয়, গোটেই দেশৰ পৃথিৱীৰ লোকসকল যদি শান্তিৰে বাস কৰি থাকে ময়ো শান্তি তাৰ লগতে পাম। আৰু যদি গোটেই পৃথিৱীৰ লোকসকল অশান্তিতে দুখ ভুগি থাকে তেনেহ'লে মই শান্তি থাকি কিবা পইচা আছে নেকি? নহয়। গতিকে আমাক দেখুৱালে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল বিশেষকৈ আমাৰ জ্ঞানী হ'ব লাগিব। কাৰণ আমি লোকসকল যেতিয়া মৰি যাম, যদি এই পাছৰ যুৱক যুৱতী প্ৰজন্মসকলে নৰাধম কাম কৰি ফুৰে, বেয়া কাম কৰি ফুৰে, ঠগ প্ৰবঞ্চনা লুচাপাতি কৰি ফুৰে, তেনেহ'লে আমি পুনৰ নৰকত আকৌ যাব লাগিব। ঘোষাত মাধৱদেৱে দেখিছে নহয়, যাৰ পুত্ৰ সবে হৈত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, যদি দুগ্ধ মধু নদীৰ জল কপিয়া, প্ৰীতি গণে প্ৰীতি পাৱে। আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আমাৰ ভৱিষ্যত। এইসকলে যদি গুণী জ্ঞানী পণ্ডিত মহন্ত হয় তেনেহ'লে আমি নৰক নিজ কৰি স্বৰ্গত যাব পাৰিম বুলি ভাগৱতে সিদ্ধান্ত দিছে। আৰু লগতে
আমাৰ যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত, আমাৰ পিতৃ মাতৃসকলে জানি লোৱা উচিত। এইটো যুগত সকলোৱে খুব জোৰ দিছে ল'ৰা ছোৱালীবোৰক আমি ডাঙৰ মানুহ বনাব লাগে, ইঞ্জিনিয়াৰ বনাব লাগে, প্ৰফেচৰ বনাব লাগে, ডাক্তৰ বনাব লাগে, প্ৰিন্সিপাল বনাব লাগে। কিন্তু তাৰ লগতে ভাগৱতৰ জৰিয়তে মই সেই পিতৃ মাতৃসকলক অনুৰোধ কৰিছোঁ, লগতে আপোনাৰসকলৰ ল'ৰা ছোৱালীসকলক এনেকুৱা এটা বনাবলৈ যত্ন কৰকচোন, যেনেকৈ আপোনাৰ ছোৱালীজনী কনকলতাৰ নিচিনা এজনী বনাওক, বুঢ়া গাভৰুৰ নিচিনা এজনী বনাওক, আপোনাৰ ল'ৰাটোক স্বামী বিবেকানন্দৰ নিচিনা এটা বনাওক, কৃষ্ণকান্ত সন্দিকৈৰ নিচিনা এটা বনাওক, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নিচিনা এটা বনাবৰ যত্ন কৰক, হয়নে? এনেধৰণৰ যদি সুভাষ বসুৰ নিচিনা এটা বনাবৰ যত্ন কৰক, মহাত্মা গান্ধীৰ নিচিনা এজন বনাবৰ যত্ন কৰক, তেনেহ'লে আমি মৰাৰ পাছতো এই পৃথিৱীখনত শান্তি আহিয়ে থাকিব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। বুজিলে? গজপতি মনত বিৰহে তিৰত পৰিকে বলে লগৰ সহায় গজ যত ধৰিলে কবে নানা মত আজুৰি তুলিবে নপাৰিলা যত্ন কৰি গাহ গজেন্দ্ৰ নানা মত লাগিদ লাজুজ বিপৰীত জলজন্তু যত বিদুৰক জানত দৰি। এতিয়া আমাক মহান ভাগৱতে দেখুৱাইছে, এই লোকসকল আপোনালোকে এই গা গজেন্দ্ৰৰ উপাখ্যানটো শুনি আপোনালোকে ভাবি লওক নিজৰ দেশক। যেতিয়া আজি হাজাৰ হাজাৰ গজেন্দ্ৰক সহায় কৰিবৰ কাৰণে মহাবলন্ত হাতীসকলেও আজি জোৰ দি ভাৰত সকলোৱেও উপায় নাই, সকলো হাতীবোৰে আজি কান্দিছে। কাৰণ আমি ইমানবোৰ এই গজেন্দ্ৰৰ ভাইজা পুত্ৰ থাকিও আজি উদ্ধাৰ কৰিব নোৱাৰিম। সেইকাৰণে আমাক এইটো বুজাইছে, মোৰ 10টা ল'ৰা, 10টাই যেনিবা ইঞ্জিনিয়াৰ, ডাক্তৰ, প্ৰিন্সিপাল আছে, আপোনালোকৰ কোনোবা 10টা ল'ৰাই যেনিবা ডাঙৰ ডাঙৰ DC ADC হৈ আছে, কিন্তু আপোনালোকে গৌৰৱ নকৰিব। এইসকলে আমাৰ মৃত্যুৰ সময়ত কোনেও ৰাখিব নোৱাৰে। পাৰিবনে? যদি সৎ পুত্ৰ পুত্ৰী হয় তেনেহ'লে পানী এটুপি দিব, আৰু যদি সৎ পুত্ৰ পুত্ৰী নহয় হয়তো মই মৰাৰ সময়ত এটুপি পানীও বিচাৰি নাপাম। গতিকে ধন ধান পুত্ৰ ভাইজা এইবোৰ সকলো মিছা, হয়নে?
ভাৰ্যা পুত্ৰ ধন মদাই কৰ্মন তাকে আছো আশা কৰি ধনাৰোগ্য কৰি ভাৰ্যা জাগৰি লগে নযায় কেহু মৰি নিজৰ ভাৰ্যা গৰাকীকো নিজে বিশ্বাস কৰিব নাপায় ডেকা কালত যদি কোনোবা মৃত্যুবৰণ কৰে সেইগৰাকীও আকৌ বেলেগ এটা স্বামীলৈ গুচি যায় আৰু কোনোবা এজনৰ যদি কেনিবাকে অকালতে তেওঁ পত্নীগৰাকী ঢুকায় লগে লগে আৰু এগৰাকী পত্নী তেওঁ আকৌ বিয়া কৰি আনে এইখনেতো সংসাৰ হয়নে গতিকে ধন ধান পুত্ৰ ভাৰ্যাক লৈ গৌৰৱ নকৰিব গৌৰৱ আমাৰ চাৰিটা ধনৰ গৌৰৱ বিদ্যাৰ গৌৰৱ বলৰ গৌৰৱ ৰূপৰ গৌৰৱ এই গৌৰৱ চাৰিটা যাৰ হৃদয়ত এটিও যদি থাকে ইহকালে পৰকালে তেওঁলোকে বুজি নাপায় তাৰে এটা মই অকণমান উদাহৰণস্বৰূপে আগুৱাই দিছোঁ বেয়া নাপাব ৰাৱণে যেতিয়া ৰাৱণৰ যুদ্ধ হ'ল তেতিয়া ৰাৱণে গৌৰৱ কৰিলে কাৰণ ৰাম লক্ষ্মণ দুটা টুকী আৰু লেবু থকা বান্দৰ কিছুমানে আহি মোক যুদ্ধ পাতিছে একে কোবে মই যাবই নালাগে যুদ্ধলৈ মোৰ পুত্ৰ মেঘনাথে সকলোকে মাৰি শেষ কৰিব আৰু হয়ো লগে লগে মেঘনাথে ক'লে আপুনি শান্তিৰে বহি থাকক আজি সন্ধিয়া সময়লৈ ৰিজাল্ট আহিব কোনোবাই আহি আপোনাক জনাব বান্দৰসকল আৰু ৰাম লক্ষ্মণক মাৰি শেষ কৰিব এই বুলি ৰাৱণে যেতিয়া সিংহাসনত বহি থাকে তাৰ পাছত সন্ধিয়া সময়ত আহি গুচি আহি কৈছে মহাৰাজ কথা সৰ্বনাশ হ'ল যে কি হ'ল আপোনাৰ সকলো সৈন্য মৰি শেষ হৈ গ'ল কেৱল মাত্ৰ আপুনিহে তেতিয়া ৰাৱণৰ বৰ খং উঠি তোৰৰ পাত হাতত লৈ কৈছে দুট তুমি অমংগলীয়া বাৰ্তা এটা মুক্তি দিলা মোৰ পুত্ৰ মেঘনাথ ৰণত গৈছে নিশ্চয় এখন ৰণ জয়লাভ হ'বই এই বুলি হাত মাৰি ডিঙিটো দুজন কাটি দিলা লগে লগে দীক্ষলীগীয়া কেইটামানে আহি কৈছে মহাৰাজ আপুনি দুটৰ মাথাটো এনেই কাটিলে কাৰণ আজি হয় সকলো সৈন্য মৰি শেষ হৈ গ'ল কেৱল আপুনি জীয়াই আছে তেতিয়া ৰাৱণে সিংহাসনৰ পৰা বাগৰি পৰি কান্দিছিলে কান্দে ৰজা লংকেশ্বৰ ভূমিত পৰিয়া সবাকো মৰাইলো মই পিতা দিয়া সেইদিনা ৰাৱণৰ অনুভৱ আহিছে মই যদি পৰৱৰ্তী কিতাপ হৰণ কৰি নানিলো হয় মোৰ আজি ইমান ভাই ভাতৃ বন্ধু বৰ্গ পুত্ৰ নাতি মৰি শেষ নহয় সেইবিধে আমাক ভাগৱতে বুজালে পৰৱৰ্তী হৰণং গতি নাই মৰণং ঘূৰ ঘূৰ নৰকৰ্তা কোনোদিনে পৰৱৰ্তী হৰণ কৰিবা যত্ন নকৰিব মহাপাপ হয় একলখ পুত্ৰ মূল নৱলখ নাতি অসবাটো মাৰিলা ৰামে নধৰিলে আজি যাকৈ ৰাৱণে পুত্ৰ নাতি সকলোকে গৌৰৱ কৰি আহি আজি ভোকৰ ভুকিয়াই কান্দিছে একটা পুত্ৰ 9 লাখ নাতিয়ে আজি যুদ্ধ কৰি সকলো যুদ্ধত মৃত্যুবৰণ কৰিলে হয়নে আজি ৰাৱণৰ গৌৰৱ যেনেকৈ নাই কাটা আমাকো কৈছে নহ'ব আপোনালোকে গৌৰৱ নকৰিব অহংকাৰ নকৰিব যুদ্ধ নকৰিব এই গৌৰৱ অহংকাৰবোৰ যাৰ হৃদয়ত আছে সেইসকলে এচিবলৈ ৰাৱণ এদিন আপোনালোকে কন্দনৰ ধৰি কৰিব লাগিব গতিকে আমি সকলোকে গৌৰৱ অহংকাৰ তিৰস্কাৰ যুদ্ধ নকৰি এৰা ধৰাৰ মাজত যদি আমি চলি যাওঁ সকলোৱে আমাৰ শান্তি আহিব হয়নে তাই এটি কথা মোৰ মনত পৰিছে এৰা ধৰা আমাৰ এই সংসাৰখনত যদি এৰা ধৰা বুজাবুজি আমাৰ নহয় তেনেহ'লে এইখন পৃথিৱীত আমি শান্তি নাপাওঁ তাৰে উদাহৰণস্বৰূপে আজি বহুত দিনৰ আগৰ কথা এটা কৈছোঁ ধৰা এজন মানুহে চুলি কটা 4 টকা আছিল এতিয়া তেওঁ এটা নাপিতৰ ঠাইত চুলি কাটিলোঁ লৈ পেলাই তেওঁ 5 টকীয়া এখন দিলে 5 টকীয়া এখন দিয়াৰ লগে লগে নাপিতটোৱে কৈছে মোৰ খুচুৰা নাই এটকা মই ক'ৰ পৰা দিম আৰু মানুহজনে কৈছে এটকা দিয়া মই বাকী বোকা নাই এই কৈছোঁ 500 টকা যোৱা এওঁ আকৌ কৈছে কি মই নাপিতক বিশ্বাস কৰা মানুহ নহয় লগে লগে পইচা দিয়া এই বুলি হাত দাঙিলে হয়নে আৰু সৰ্বশেষত নাপিতটোৱে কৈছে উপায় নাই ভাই পইচা নাই মই দিব নোৱাৰোঁ এটকা নাই তেতিয়া এওঁ কৈছে যদি এটকা দিব নোৱাৰা এটকা তুলিছে কাটি দিব লাগিব
নাপিতে কৈছে ধুনে কাটি মিলাই হৈ গ'ল আৰু এটকা চুৰি মই ক'ত কাটি হয় এই কৈছে নহ'ব এটকা মই এনে ধৰি যাম লাহে লাহে ওপৰ হ'লে এটকা চুৰি কাটি দিব লাগিব কিয় মই এটকা এৰি থৈ নাযাম নাপিতে কৈছে মই নাকাটিম এই কৈছে নাকাটিলে নহ'ব দুইটা মহা কাজিয়া চলি নাপিতেও কেঁচি পাল লৈছে দেখা যাওকচোন কি হয় হ'ব আৰু ইও ভূটা দাঙি লৈছে কি হয় হ'ব হয়নে তেনেকুৱাকে যেনিবা এজন বয়সস্থ মানুহে আহি ক'লে হেৰা হেৰা এই নাপিতটোক ক'লে এই তোমালোকে মিঠাই এইখন ভয়ংকৰ কাজিয়া নবনাবা বুজিছা তুমি এটা কাম কৰা তুমি ওপৰে হ'লেও এটকা চুৰি কাটি দিয়া দি পেলাই কামটো শেষ কৰি যোৱা কাজিয়াখন বন্ধ কৰা তেতিয়া লগে লগে মানুহজনৰ কথাটো বাক্যটো পালন কৰি নাপিতে কেঁচি পাতটো ওপৰে খিটিক কাটা কৰি ক'লে বোলে এটকা হ'ল চুৰি কাটে যোৱা হয়নে এইবিলাক আমাক ভাগৱতে বুজাইছে আমি শাহুটো বোৱাৰীয়ে এৰিব লাগিব বোৱাৰীটো শাহুৱে এৰিব লাগিব পিতৃৰ দুখ পুত্ৰই ক্ষমা দিব লাগিব পুত্ৰসকলৰ দুখ পিতৃসকলে ক্ষমা দিব লাগিব আৰু কাৰোবাৰ গাঁৱে ঘূৰে বাটে পথে আমি কাৰোবাৰ লগত যদি কিবা বাধা লগা হ'ব ওলায় তেনেহ'লে আমি সহ্য কৰিব লাগিব ধৈৰ্য ধৰিব লাগিব এৰা ধৰা কৰিব লাগিব তেনেহ'লে এইখন পৃথিৱীত আমাৰ ওচৰলৈ কোনো দুখ আহিব নোৱাৰে আমি সকলোৱে শান্তি পাম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গুৰু লাগা সে গো পাই জলর মধ্য টানি পুরখানি মাত্র দেখিয়া গজরা গজেন্দ্রয়ানয় তীরে হানু যুদ্ধ গইলা পোনা মহিপ পাঁচ কথা দেখিতে বস মানিয়া আমাক আজি মহান ভাগৱতে এই গা গজেন্দ্ৰৰ যুদ্ধখন কিমান দিন দেখুৱালে 100 বছৰ 100 বছৰ গা গজেন্দ্ৰই জানো যুদ্ধ কৰি আছিল তেওঁলোকৰতো দুদিন বা 3 দিনতো যুদ্ধখন জয় পৰাজয় হ'ব পাৰে কিন্তু আজি 100 বছৰ হ'ল যুদ্ধৰ জয় পৰাজয় নাই সেইটোকে আমাক মহান ভাগৱতে যুদ্ধত দেখুৱায় আৰু যদি আমি জয় মাৰ্গত চাওঁ তেনেহ'লে 100 বছৰ আমাৰ প্ৰত্যেকৰে আয়ুটো হ'ল 100 বছৰ এই মধ্যখনত 100 বছৰতে আমি ঘূৰি আছোঁ ধন ধান পুত্ৰ ভাৰ্যাৰ লগত আমাৰতো এই ঠাই আছোঁ এয়া আমি গা গজেন্দ্ৰৰ যুদ্ধকে কৰি আছোঁ আৰু যাওঁতে শেষৰ দিনা শেষ ৰিজাল্টটো ওলাবগৈ যিদিনা গাহে ধৰি টানা টানি কৰিব ধন ধান পুত্ৰ ভাৰ্যা একো মোক সহায় কৰিব নোৱাৰে মোৰ 14 তলা বিল্ডিং এটা আছিল 14 তলা বিল্ডিংটোৱে মোক সেইদিনা বিপদত উদ্ধাৰ কৰিব পাৰিবনে নোৱাৰে
22খন গাড়ী আছে মোৰ সত্য। এই 22খন গাড়ীয়ে সেইদিনা মোক উদ্ধাৰ কৰিব পাৰিবনে? নোৱাৰে, মিছা কথা। মোৰ ল'ৰা এটা প্ৰিন্সিপাল, ডাক্তৰ, ইঞ্জিনিয়াৰ আছে, কিন্তু সেইসকলে পাৰিব ৰক্ষা কৰিব? নোৱাৰে। সেইকাৰণে আমাক কৈছে এই লোকসকল আপোনালোকে ভাগৱতে যিমান দেহে সিমান ভাগৱতে কিমান। ভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব। এই ভাগৱতৰ কথাখিনি আপোনাসকলে নিজৰ মাৰ্গত যদি মিলাব পাৰি তেনেহ'লে ইয়াৰ পদে পদে আঁতিটো পাব। গতিকে আমি এই পৃথিৱীখনত অত তপ খাই আমি নৰতনো পাইলোঁ, মায়াৰ মাধুৰী পাই খলে পাহৰিলোঁ। প্ৰথমতে বন্দী হলোঁ মাতৃতন খাই, দ্বিতীয়ত বন্দী হলোঁ ভাৰ্যাসংগ পাই, তৃতীয়ত তিনিডালে আসন কৰ্মেৰাই হৰিহেনৰ বস্তু বুলি নজানিলোঁ মই, চতুৰ্থত ফটো বগা আয়ু ভৈলা হীন, পঞ্চমত কৰ্ম তেজি যাব ভৈলা চিন। হয়নে? আমাক যেতিয়া সৰুকালত প্ৰথম কি মায়ে পালে, যেতিয়াই মই আই ভালৰ তন দুটা খালোঁ, খোৱাৰ লগে মায়ে পালে। যাই হওক অকণমান ভালে আছিলোঁ। যেতিয়া মোক দেখাই শুনাই ভাল বুলি পেলাই বৰ ধুনীয়া কইনা এজনী আইবোকাই বিয়া কৰি দিলে, সেইদিনাৰ পৰা কইনাজনী লগ পাই মই দেখিলোঁ সংসাৰখনৰ সকলো মিছা, এইগৰাকীহে মোৰ সঁচা। মায়াত লাগিব। দ্বিতীয়ত তিনিডালে, দ্বিতীয় 17,000তমৰ তিনিটা গুণে যেতিয়া মোক মেৰিয়াই ধৰিল, হৰি নাম যে মই মুখেৰে ল'ব লাগে, হৰি নাম যে মই কাণেৰে শুনিব লাগে, সাধু গুৰু বৈষ্ণৱ ভগতৰ যে ধৰণৰ যদি মাথাত অভ্যাস কৰিব লাগে, তাক মই পাহৰিলোঁ। চতুৰ্থত চতুৰ্বৰ্গ, সত্য সন্ত সমাদয়া, এই চাৰিটা যে ধৰ্মসূচী মই হৃদয়ত জীয়াই ৰাখিব লাগে, তাক মই পাহৰিলোঁ। যোৱাৰ কাৰণে মোৰ আয়ুটো কমিব। কমাৰ কাৰণে পঞ্চম শীত মোৰ বল, এই পাঁচটা ভিতৰত তৈয়াৰ কৰা দেহাটো ভাঙি চিঙি চুৰমাৰ কৰি যাবলগীয়া হ'ল। হয়নে? সেইকাৰণে প্ৰতিমা পাণ্ডে গোৱালপীয়া লোকগীত এটা গাইছিল নহয়, একবাৰ হৰি বল মন ৰজনা, মানৱ দেহে কৰিৰনা, মানৱ দেহে মাটি ভাণ্ড, ভাঙলে হৈগে খণ্ড খণ্ড, ভাঙলে দেহা চূড়া দিছে না, একবাৰ হৰি বল মন বাৰে বাৰ, বেলা ডুবিলে হবে অন্ধকাৰ, বেলা ডুবিলে হইব রাতি, সঙ্গে নাই মোর সঙ্গে সাথী কে যায় না, একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, বেলা ডুবিলে হইব রাতি, সঙ্গে নাই মোর সঙ্গে সাথী, এমনি কেমনে হইব পার, একবার হরি বল মন বারে বার, বেলা ডুবিলে হবে অন্ধকার, যিদিনা মই বিচনাত কৰিব মোৰ সেইদিনা বেলি ডুবিব, ৰাইজৰ পোহৰ মোৰ কাৰণে এন্ধাৰ। সঙ্গে সাথী কে যায় না, সেইদিনা মোৰ ঘৰৰ মৰমৰ মানুহগৰাকীয়ে ক'বনে, এই স্বামী আপুনি যাই যদি ময়ো যাওঁ বোলো, ক'বনে? মোৰ যেনিবা চকুৰ ইমান নাতি আছে, সেইসকলে মোক ক'বনে অলপ কথা, এই ঘূৰি এনাৰত আপুনি অকলে যোৱা, আমিও যাই সহায় কৰি দিওঁ দিয়ক বুলি ক'বনে? নকয়। সেইসকলে কথা নাথাকে। হয়নে? যেতিয়া মই প্ৰাণটো যোৱাৰ পাছত চেলেং কাপোৰ এখনেৰে ঢাকি চোতালত মানে চেলেং কাপোৰ এখনত বিচনাত খুৱাই ৰাখিব, সেইদিনা ৰাইজে যদি কয় মানুহ কেইটামান আহক অকণমান দেৰি কৰি দিম, কিন্তু মোৰ পৰিবাৰ আগে মাত দিব, এই বৌ হ'ল নিয়কে বেগতে লৈ যাওঁ, কাৰণ এইডাল দৰকাৰ আহি যাওঁ, কাম নাই এইডাল। হয়নে? গতিকে ধন ধান পুত্ৰ ভাইজাক আশা কৰি এইখন সংসাৰত প্ৰাক কাম নকৰিব। আপোনাৰ আপুনি সৎভাৱে কৰ্ম কৰি যি পাৰে নিমখ ভাতে খুৱাই আপত্তি নাই। আমাক মহান ভাগৱতে দেখুৱালে ৰৌ মাছেৰে ভাত খাই কোনোবাই টোপনি শান্তিৰে যাব নোৱাৰে, আৰু কোনোবাই লাই শাকৰ ভাজিৰে ভাত খায়ো ৰাতি দেখিব কি ধুনীয়া টোপনি যায়। হয়নে? গতিকে আমাক লাগে শান্তি। কেৱল ধন ধান হ'লে যে শান্তি হয় সেইটো নহয়। আমি যেতিয়া সৎভাৱে চলি যাম
আৰু অন্যায় অনীতি অধৰ্ম নকৰি তেনেহ'লে আমি চিৰদিন শান্তিত পাম বুলি ভাগৱতে আমাক সিদ্ধান্ত কৰি আছে বুলিব। হে নম হে